A few moments later. আৰু বন্ধুসকল বৰ্তমান আছোঁ টুংটাও ৰিজৰ্ট আৰু আপোনালোকক ইয়াৰ পৰিৱেশটো অলপ দেখালোৱে আৰু বেছি একো নেদেখাওঁ আৰু পৰা খানা পিনা আহি আছে আমাৰ অৰ্ডাৰ চৰ্ডাৰ কৰি দিছোঁ তো গোটেইখিনি খানা আপোনালোকক কি খাম কি অৰ্ডাৰ দিছোঁ গোটেইবিলাক দেখাম তো চাই থাকিব ভিডিঅ'টো খুবেই মজা লাগিব আৰু বন্ধুসকল এতিয়া আছোঁ বৰ্তমান টুংটাও ৰিজৰ্ট আৰু এইফালে দেখিছে পানীৰ মাজতো বহি আপোনালোকে ধুনীয়াকৈ ইয়াত খোৱা বোৱা কৰিব পাৰিব খুবেই ধুনীয়া এটা সুন্দৰ পৰিৱেশ আৰু যিহেতু অলপ বৰষুণ চিপচিপকৈ দি আছে সেইকাৰণে ইয়াতে বহি নাখালেও কিন্তু খুবেই এটা মন থাকিলে ইয়াত বহি খোৱাৰ একো নাই আকৌ নেক্সট আহিলে ইয়াতে ধুনীয়াকৈ খাম যিহেতু এইটো হাতত আমি ধুনীয়াকৈ খানা পিনা অৰ্ডাৰ দিছোঁ আৰু ইয়াৰ বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিওঁ আপোনালোকক এইফালে চাওক এইফালে বাহিৰৰ পৰিৱেশ আৰু এইফালে এইটো চাইডত দেখিছে ধুনীয়াকৈ কটেজবিলাক আছে ইয়াতে আপোনালোকে থকা মেলাও কৰিব পাৰিব কিমান ধুনীয়া দেখিছেনে বাৰু বন্ধুসকল আৰু বন্ধুসকল ফাইনেলি আমাৰ আহি গ'ল খানা আৰু এইফালে দেখিছে এইফালে আছে অনিয়ন পকোৰা আৰু এইফালে আছে চিকেন বাটাৰ মছলা ৱাও আৰু এইফালে আছে পনীৰ পোলাও এতিয়া এইখিনি ধুনীয়াকৈ খাই বৈ আপোনালোকক ৰিভিউটো দি আছোঁ প্ৰথমে লৈ লওঁ অকণমান এইটো পনীৰ চিকেন বাটাৰ মছলা আৰু এইফালে লৈ লওঁ অলপমান পোলাও মনচোৱান দেখাই দিয়া কি ধুনীয়া বনাইছে চক আৰু চিকেনৰ পিচ চক বন্ধুসকল চিকেনৰ পিচ চক বঢ়িয়া বঢ়িয়া এইখিনি পটাপট খাই লওঁ আৰু এটা বস্তু থাকিলে এইটো অনিয়ন পকোৰা মজা হৈছে বন্ধুসকল আৰু ধুনীয়াকৈ এইখিনি খাই বৈ খতম কৰোঁ আজি ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আহি দিব ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ আজিলৈ বাই বাই